Hello friends, IV Endeavours in Assamesৰ আৰু এটা নতুন এপিসোডলৈ আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো। আজি হৈছে 25 জুন শনিবাৰ আৰু আমি এঠাইলৈ গৈ আছো। আমি গৈ আছো IKEA নামৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰলৈ। IKEA সুইডেনৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয়, বহুত কাণ্ট্ৰিত তাৰ প্ৰেজেন্স আছে এতিয়া আৰু মুম্বাইতো IKEA আউটলেট খোলা হৈছে। সো যেতিয়া আমি ষ্টকহোম সুইডেনত আছিলোঁ তেতিয়া 5 বছৰ তেতিয়া আমি IKEAত বহুত অহা যোৱা কৰিছিলোঁ, প্ৰায় উইকেণ্ডতে যোৱা হয়, কিন্তু মুম্বাইৰ আউটলেটত এইবাৰ আমি ফাৰ্ষ্ট গৈছোঁ। সো আমি আমাৰ লগতে আপোনালোককো দেখুৱাই যাম আউটলেটটো কেনেকুৱা কি আছে, আৰু সময় সুবিধা পালে মই সুইডেন IKEAত যোৱাৰো এটা ভিডিঅ' তাৰ যিবিলাক স্নেপশ্বটছ আছে, ফটো আছে, লৈ বনাবৰ চেষ্টা কৰিম। তেনেহ'লে আহক আমি আগবাঢ়োঁ IKEAলৈ। আচৰিত ধৰণে আজিৰ দিনটোত ওচৰ পাজৰৰ পৰিৱেশটো একেবাৰে সুইডিছ ছামাৰৰ দৰেই হৈছে। মুম্বাইত আজিলৈকে কেইদিনমান আগলৈকে বৰষুণ দি আছিল, কিন্তু আজি বতৰটো বহুত ফৰকাল ধুনীয়া। সুইডেনতো সুইডিছ ছামাৰত যেতিয়া ৰ'দ দিয়ে, বতৰ ফৰকাল থাকে, তেতিয়া দেখিবলৈ সম্পূৰ্ণ এনেকুৱাই হয়। This is called Thane Creek. Creek means the water goes not through. There's creek. Thane Creek. Dunia. This is Thane. আমি বিনেদি আহাছলা গতে। Look at the view around. আৰু এতিয়া আমি গৈ আছোঁ IKEAৰ ফালে। আমাৰ ঘৰৰ পৰা য'ত IKEA আউটলেটখন আছে তাৰ দূৰত্ব হৈছে প্ৰায় 20 কিলোমিটাৰমান, আৰু নভি মুম্বাই বা নতুন মুম্বাই বুলি যিখিনি অঞ্চলক কয়, যিখিনি এৰিয়াক কয়, তাৰ টুৰভে নামৰ এটা ঠাইত এই IKEA আউটলেটখন আছে। এইটো হৈছে IKEAৰ এণ্ট্ৰেন্স, আৰু আমি লাহে লাহে IKEAৰ ভিতৰলৈ সোমাই যাম। আৰু IKEAত আহি মই জাষ্ট ৰিয়েলাইজ কৰিলোঁ যে আজি হৈছে 25th of June, আৰু 25th of June হৈছে সুইডিছ মিডছামাৰ, এটা সুইডিছ ফেষ্টিভেল, আৰু সেইকাৰণে ইয়াত মিডছামাৰ লাঞ্চ বাফেও চলি আছে। ইয়াতে চাব পাৰে আপোনালোকে। আৰু সেইখিনি সময়ত লাঞ্চ টাইমো হৈছিল, সেইকাৰণে আমি পোনপ্ৰথমে IKEA ৰেষ্টুৰেণ্টলৈকে আগবাঢ়ি গ'লোঁ। ইয়াত আপোনালোকে দেখিছেই তাত কিমান মানুহ আছে। ছেটাৰডে লাঞ্চ টাইম হৈছে, বহুত মানুহে IKEA আউটলেটখন ভিজিট কৰিবলৈও আহিছে নিজৰ পৰিয়ালৰ লগত, নিজৰ ফ্ৰেণ্ডছৰ লগত, আৰু আমিও এনেদৰে ৰেষ্টুৰেণ্টখনলৈ আগবাঢ়ি গ'লোঁ। ইয়াত ফ্ৰেণ্ডছ সুইডিছত লিখা আছে স্মাৰ্টলি মল্টিড। স্মাৰ্টলি মল্টিড মানে ইংলিছত হৈছে হেভ এ নাইচ মিল। ৰেষ্টুৰেণ্টখনৰ লেআউটটো সম্পূৰ্ণ সুইডেনৰ IKEA আউটলেটৰ দৰেই আছিল, আৰু ইয়াত আপোনালোকক কিছুমান তাত কি অফাৰিংছ আছিলে, খোৱা বস্তু কেনেকুৱা ধৰণৰ আছিলে, তাৰে কেইখনমান ফটো দেখুৱাই দিলোঁ মই। গতিকে তেওঁলোকৰ মেনুটো সুইডিছ মেনুও ৰাখিছে, আৰু তাৰ লগতে ইণ্ডিয়ান কাষ্টমাৰ আৰু ক্লায়েণ্টৰ কাৰণে ইণ্ডিয়ান মেনুও ৰাখিছে তেওঁলোকে। আৰু ইয়াতে ফ্ৰেণ্ডছ, মই আমাৰ সুইডেন IKEA যোৱাৰো কেইটামান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ডেটবিলাক দেখিব পাৰিছে, এয়া প্ৰায় 11 বছৰ আগৰ কথা। মই বিয়া হৈ লগে লগে সুইডেনলৈ গৈছিলোঁৱেই বিকাশৰ লগত, মোৰ হাজবেণ্ডৰ লগত, আৰু যোৱাৰ কেইদিনমান পিছতে আমি সুইডেন ষ্টকহোমৰ বাৰ্গাৰবি আউটলেট ভিজিট কৰিবলৈ গৈছিলোঁ। এয়া প্ৰথমবাৰ IKEA যোৱাৰ কেইখনমান ফটোগ্ৰাফ। আৰু এয়া হৈছে বৰ্তমান। আমি আমাৰ লাঞ্চ অৰ্ডাৰ কৰিলোঁ। আমি ট্ৰেডিশ্যনেল সুইডিছ মিলেই অৰ্ডাৰ কৰিলোঁ, যিহেতু আমি মিডছামাৰত তাত আছিলোঁ, আৰু এই গোটেই পৰিৱেশটোৱে আমাৰ সুইডেনৰ মুহূৰ্তবিলাক, সময়বিলাক একেবাৰে সজীৱ কৰি তুলিলে। আমাৰ ল'ৰা মনো, যাৰ জন্ম তাত হৈছিল আৰু 4 বছৰ বয়সলৈকে সি তাতেই ডাঙৰ দীঘল হৈছিল, সিও বহুত নষ্টালজিক হৈ পৰিছিল IKEAত গৈ, আৰু আমি আটায়ে মিলি আমাৰ সুইডেনৰ সময়খিনি ৰোমন্থন কৰিলোঁ।
আৰু এটা মুহূৰ্তত এনেকুৱাই লাগি গৈছিলে যেন আমি ছুইডেন আউটলেটতে আছোঁ, ইকিয়াতে আছোঁ, ছুইডেনত আছোঁ। আৰু আচৰিত কথা যে সেই অলপমান সময়ৰ ভিতৰতে গোটেই মোৰ 5 বছৰৰ ছুইডেনৰ জাৰ্ণি মোৰ চকুৰ আগত ভাহি গৈছিল। এইবিলাক আউটলেটখনত লোৱা কেইখনমান স্নেপশ্বট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া আমি লাহে লাহে তাৰ কিডছ ছেকশ্যনটোলৈ আগবাঢ়ি যাম আৰু আপোনালোকক দেখুৱাম কিডছ ছেকশ্যনটো কেনেকুৱা। এয়া হৈছে ইকিয়াৰ কিডছ ছেকশ্যন। You want to sit here, beta? You can sit if you want. That's one of my biggest memories. When I used to go in Sister Galleria Yeah. and see this, I always used to go inside the following shop and used to sit over there. Oh, Can I okay. sit over there? Of course you can. You can sit. Okay. You no longer fit there. Oh, wow. Yeah, Can I sit over here? you can. আপোনালোকে দেখিছেই ইয়াত সৰু ল'ৰা ছোৱালীৰ ৰুম, কিডছ ৰুম সজাব পৰা বিভিন্ন বস্তু, লাগতিয়াল বিভিন্ন বস্তু আছে, যেনে ক্ৰীম, ব্ৰিডিং টেবল, চেয়াৰ্ছ আৰু মেট্ৰেছ আদি ইয়াত আছে, য'ৰ পৰা বস্তুবিলাক চুজ কৰিব পাৰি সৰু ল'ৰা ছোৱালীৰ ৰুম সজোৱাৰ কাৰণে। আৰু সেই বস্তুবিলাককে লৈ ইয়াত কিছুমান ৰুমৰ মডেলো বনাই থোৱা আছে, যাতে কাষ্টমাৰবিলাকে এটা লুক এণ্ড ফিল পায় যে তেওঁলোকে কিবিলাক বস্তু চিলেক্ট কৰিব পাৰে, কিনিব পাৰে আৰু কেনেদৰে ৰুমবিলাক সজাব পাৰে। সেইকাৰণে ৰুমৰ কিছুমান ডেমো বা লেআউট বনোৱাও আছে। চ' ফ্ৰেণ্ডছ, ইকিয়াৰ এই ভিজিটটোৱে আমাক একদম নষ্টালজিক কৰি তুলিছে আমাৰ ছুইডেনৰ দিনবিলাকৰ বিষয়ে। ইয়াত আহি বহুত ভাল লাগিছে আৰু আমাৰ বহুতেই স্মৃতি সজীৱ হৈ উঠিছে। এতিয়া আমি ওপৰৰ ফ্ল'ৰৰ পৰা তলৰ ফ্ল'ৰলৈ আহিলোঁ আৰু ওপৰৰ ফ্ল'ৰটোত মেইনলি ফাৰ্নিচাৰ্ছ থাকে, ফাৰ্নিচাৰ্ছ আৰু আপোনাৰ বাথৰুম এক্সেছৰিজ আপোনালোকে দেখিছে কি কি বস্তু আছে, আৰু বেড লাইনেন এটচেট্ৰা আছে। আৰু তলত ইয়াত বেচিকেলি প্লাণ্টছ আৰু আদাৰ ইউটিলিটিজৰ বস্তুবিলাক আছে। মই অলপ আপোনালোকক দেখুৱাই দিম পটককৈ। মানুহে যদি ডাঙৰ সপোন দেখিবলৈ জানে, তেনেহ'লে সেই সপোনবিলাক দিঠকত পৰিণত কৰাৰ উপায়ো মানুহে বিচাৰি পায়। এই কথাটোকে প্ৰমাণ কৰে ইকিয়াই। ইকিয়াৰ ফাউণ্ডাৰ বা প্ৰতিষ্ঠাপকৰ নাম হৈছে ইংৱাৰ্ড কাম্পাৰ্ড। আপোনালোকে ইণ্টাৰনেটত বিচাৰিলে ইংৱাৰ্ড কাম্পাৰ্ডৰ জীৱন আৰু তেওঁৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে জানিবলৈ পাব, পঢ়িবলৈ পাব।
ইনৱাৰ্ড কাম্পাৰ্ড সৰুৰে পৰা এটা চেলেঞ্জিং ল'ৰালি কালৰ মাজেৰে ডাঙৰ দীঘল হৈছিলে। তেওঁ ডিছলেক্সিক আছিলে, তেওঁ স্কুলেই সম্পূৰ্ণৰূপে শেষ কৰিব পৰা নাছিলে আৰু ঘৰৰ এটা অকণমানি গেৰেজৰ পৰা তেওঁ এই ইকিয়াৰ সপোনটো আৰম্ভ কৰিছিলে, যি ইকিয়া এতিয়া বিশ্বৰ বহুত ডাঙৰ ডাঙৰ দেশত বৰ্তমান প্ৰতিস্থাপিত। গতিকে তেওঁৰ জীৱনৰ কাহিনীটো বহুত প্ৰেৰণাদায়ক আমাৰ কাৰণে। আৰু মই কওঁ যে আপোনালোকে যদি সময় পায় ইকিয়া আৰু ইনৱাৰ্ড কাম্পাৰ্ডৰ বিষয়ে আপোনালোকে নিশ্চয় পঢ়িব। এতিয়া আমি কেছ কাউণ্টাৰ পালোহি। সেই তাত সোঁফালে লিখা আছে হেইড মানে হৈছে বাই বাই চুইডিছত, এণ্ড চি ইউ চুন। আৰু আমি আমাৰ পে'মেণ্ট কৰাৰ পিছত বাহিৰলৈ ওলাই আহিলোঁ। ফ্ৰেণ্ডছ, ভিতৰৰ ইকিয়াৰ ৰেষ্টুৰেণ্টখনৰ বাদেও এখন সৰু কেফে এনেকৈ এণ্ট্ৰেঞ্চৰ সন্মুখতে থাকে আৰু তাতো বহুতবিলাক স্নেক্স, কফি আৰু ৰিফ্ৰেছমেণ্টছ পোৱা যায়, য'ৰ পৰা মানুহে কিনি সেইবিলাক বস্তু খাব পাৰে। আৰু এনেদৰেই আমি মুম্বাই ইকিয়ালৈ আমাৰ ফাৰ্ষ্ট ভিজিটটোৰ সামৰণি মাৰিলোঁ। চ' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আইভি ইণ্ডিভিয়াৰ্ছৰ এই ইকিয়া স্পেচিয়েল ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু আমাৰ লগত ডাউন দ্য মেমৰি লেণ্ড গৈও ভাল পালে। ভিডিঅ'টো চাই ভাল পালে যদি এটা লাইক দি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত, আৰু চেনেলটোলৈ যদি নতুন আপোনালোক তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অতি সোনকালে আৰু এটা নতুন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ মই আহিম। তেতিয়ালৈকে ভালে থাকক, ষ্টে হেপী, ষ্টে পজিটিভ এণ্ড স্প্ৰেড হেপিনেছ। বাই ফৰ টুডে।